কাখিয়াবাৰীত জমদুৱাৰ আঞ্চলিক সমিতিৰ উদ্যোগত এপছুৰ দ্বিতীয় বাৰ্ষিক মহাসন্মিলন। গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কাখিয়াবাৰীত এপছুৰ জমদুৱাৰ আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী কাখিয়াবাৰী অৰ্ণাই ফুটবল খেলপথাৰত দ্বিবাৰ্ষিক সন্মিলন আয়োজিত হয়। উক্ত সভাখনৰ সভাপতিত্ব কৰে এপছু জমদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি শ্ৰীযুত অসিন্ত নাৰ্জাৰী। সভাত দল সংগঠনৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানৰ যোগেদি 25 আৰু 26 তাৰিখলৈ দুদিনীয়া দিনজোৰা কাৰ্যসূচীৰে আজি এখন মুকলি সভাৰ আয়োজন কৰা বড়ো সাংস্কৃতিক নৃত্যৰ দ্বাৰা মঞ্চত এক আলোড়নৰ সৃষ্টি কৰি তোলে আৰু ৰাইজৰ মত বিনিময় কৰাৰ লগতে উপস্থিত কেন্দ্ৰীয় সমিতি এপছুৰ সাধাৰণ সম্পাদক শ্ৰীযুত লৰেন্স ইছলাৰীয়ে মন্তব্য কৰি কয় যে নিশাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিবলৈ অঞ্চলৰ ৰাইজ তথা বিভিন্ন দল সংগঠনক আহ্বান জনায় আৰু উক্ত সভাত বিশিষ্ট লোকৰ উপৰিও এপছুৰ বিভিন্ন নেতাসকলে উপস্থিত থাকি ৰাইজৰ আগত বহুতো মূল্যৱান ভাষণ দাঙি ধৰে। আজিতুল হক ৰিপোৰ্ট, অসম প্ৰকাশ। সাফিচিয়েণ্ট টিচাৰ নাই, বহুত এতিয়াও ভেঞ্চাৰ স্কুল, বহু ধৰণৰ সমস্যা আছে আৰু যাৰ কাৰণে আমাৰ ৰিজাল্ট মেট্ৰিকৰ যে ৰিজাল্টৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো এতিয়ালৈকে বহুত কম। গতিকে আমি চৰকাৰক কৈছোঁ যদি ছেপাৰেট ডাইৰেক্টৰেট যদি দিয়া হয় তেতিয়াহ'লে সময়মতে বড়ো মাধ্যমৰ পাঠ্যপুথিবোৰ ছপা হ'ব, তাত কোনো ভুল ত্ৰুটি নাথাকিব, কিয়নো বাৰে বাৰে ভুল হয়, কিতাপবিলাক ভুল হয়, কুৱেশ্যন পেপাৰবিলাক ভুল হয়। গতিকে যদি নিজা এটা বড়ো মাধ্যমৰ কাৰণে যদি ছেপাৰেট ডাইৰেক্টৰেট দিয়া হয় তেতিয়াহ'লে বহুখিনি সমস্যাটো সমাধান হ'ব বুলি আমি চৰকাৰৰ ওচৰত আমি দাবী জনাই দিছোঁ। কিন্তু চৰকাৰে বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজৰ কাৰণে এটা চেল বনাই দিছে, যি চেলৰ কোনো ক্ষমতাই নাই, না বাজেট প্ৰভিজন আছে, না তেওঁ নিজে কিবা এটা ইনিচিয়েটিভ ল'ব পাৰে, তেনেকুৱা একো নাই। জাষ্ট কেয়াৰ টেকাৰৰ নিচিনা এটা আমাক বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজৰ এটা চেল বনাই দিছে, যাৰ দ্বাৰা কোনো সমস্যাটো সমাধান নহয়। ইয়াৰ বাদেও সামাজিক বহু সমস্যা আছে, সেই সমস্যা ছাবজেক্ট তথাপিওতো গোটেইবিলাক কাম কৰিবৰ কাৰণে অসম চৰকাৰৰ লগত কনচাল্ট কৰিব লগা হয়। অসম চৰকাৰে পাৰ্মিশ্যন দিলেহে ইয়াত স্কুল স্থাপন হ'ব, অসম চৰকাৰে যদি ইয়াত শিক্ষক নিযুক্তি দিব দিয়ে তেতিয়াই হ'ব। গোটেইবিলাক অসম চৰকাৰৰ, ইয়াত যদিও ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাক জাষ্ট কেয়াৰ টেকাৰ। গতিকে অসম চৰকাৰে ইয়াৰ কাৰণে দায়ী। আজি অধিৱেশনৰ জৰিয়তে ছ'চাইটি কি মেছেজ দিব খোজে? চাওক, বৰ্তমান আমাৰ অসমত যি ধৰণৰ ছাত্ৰ ছাত্ৰী বা ডেকা চামে যি ধৰণৰ ড্ৰাগছৰ নিচাজাতীয় যিবিলাক প্ৰচলন হৈ আছে তাৰ ফলত বহুতো ক্ষতিগ্ৰস্ত হৈছে। তো আমি আজি ৰাইজক আমি আহ্বান জনাইছোঁ যে নিজৰ অঞ্চলৰ পৰা, নিজৰ এলেকাৰ পৰা যাতে আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ, উঠি অহা ডেকা চামক যাতে আমি সঠিক পথত আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে আজি উপস্থিত থকা বিভিন্ন দল সংগঠন, ৰাইজ, ইয়াত যিসকলে সমাজত দায়িত্ব বহন কৰে তেওঁলোকক আমি আশীৰ্বাদ